গুড ইভিনিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে তো গাইছ মই এইখিনিতে আপোনালোকক কথা এটা ক'ব বিচাৰিছোঁ মই আচলতে ব্লগ বনাওঁ মই কোনো এনেকুৱা ৰ'জ ভিডিঅ' নবনাওঁ চ' কি কৰিম এইবিলাক ভিডিঅ' পাই থাকিলে চাই থাকিলে আৰু কি কৰিম গাইছ কওকচোন বঢ়াই দিব লগা হৈ যায় ভিডিঅ' এটা চ' আজিও এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো চাই থাকক ভিডিঅ'টো কম জোকানি নে গাইছ বেয়া জোকানি দিছে ভাল বস্তুবোৰ ভগৱান ষ্টপ নহ'লে যদি মেড ইন চাইনা হ'লে হয় চিটিকি ফিটিকি পৰিলেহেঁতেন আৰু ফুটনি নে কি মই নাজানো কিন্তু মোৰ বগা আৰু ক'লা দুটাই প্ৰিয় হয় ডাঙৰ ডাঙৰ টিচাৰবিলাক ভিডিঅ' ভাল লাগে দেচোন ডাঙৰ ডাঙৰ টিচাৰবিলাক নহয় জানো আচ্ছা কি খবৰ কি কৰি আছিলি তই কি বেটাই জীৱনত খেতি কম কৰিছে কিন্তু ভাল কৰিছে ইয়াৰ চইচবিলাক হৈছে এইবিলাক কুৰালি ডাঙৰীয়া এইকাৰণে এটা কথা কৈছে পোচাকত পৰিচয় নহয় মানুহৰ ব্যৱহাৰত পৰিচয় কাৰ কিহত পৰিচয় মই এইটো নাজানো কিন্তু তোমাৰ মানুহজনী হৃদয়তে পৰিচয় এনেকৈ ডাঙৰ ডাঙৰ বস্তুবিলাক দূৰৰ পৰা জিলিকি থাকে যেনেকৈ পাহাৰ টাৱাৰ নহয় জানো পেকেট ফাটি ওলোৱা নমুনা চৰকাৰৰ আনগতিয়াল মানে মানুহ এইবিলাক পেকেট ফাটি ওলোৱা ये बड़ी अच्छी बात कही आप আমি গাঁৱৰ মদাহি আমি লোকেল মদাহি চঙা উল্টাই মাকজনী ভাবিছে সেইদিনাখন যদি নুমালখন চিলাই যদি সোনকালে শুই থাকিলোঁ হয় তেতিয়াহ'লে আজি এইবিলাক নমুনা চাই থাকিব লগা নালাগিলে হেঁতেন দেখিলা গাইছ ইহঁত হৈছে এক্স টিকটকাৰ এনেকৈ কৈছিলোঁ নে গাইছ ইহঁত হৈছে আইফোনৰ চাৰ্জাৰ পিনটোৰ দৰে একেটা চাৰ্জাৰতে চাৰ্জো হয় হেডফোনো হৈ যায় বেয়া ক'লো নে গাইছ বাচ্চাকেইটাকতো মোৰ সন্দেহে হয় ইয়াত বাৰী হয় নে নাৰী হয় পেনটো খুলি কিনে পৰীক্ষা কৰিবলৈ মন যায় মোৰ এবাৰ নহয় জানো আচ্ছা কম জোকাৰি নে আহিছাত বস্তুবোৰ ভগৱান সৃষ্ট যদি মেড ইন চাইনা হ'লে হয় চিটিকি ফিটিকি পৰিলেহেঁতেন এইবোৰ প্ৰতিভা যদি ছ'চিয়েল মিডিয়াত নিদি কিনে যদি মাক দেউতাকত দেখালে হয় থু পেলালে হয় মুখত কথা এটা কৈ দিওঁ গাইছ যদি দৰং ডিষ্ট্ৰিক্টৰ কোনোবা আছা বিশেষকৈ ল'ৰাসকলক কৈছোঁ তেতিয়াহ'লে মোক ইনবক্সত মেছেজ এটা কৰিবা অলপ কথা আছিলে কিবা বিজনেছৰ চ' মেছেজটো কৰিবা ভালে পাই ভাল চাবৰে পাই খাল এনেকুৱা বুলি কথা এটা আছিলে নহয় আজি মই নিজ চকুৰে দেখিলোঁ এইবিলাক হয় পাভত জোৰা যদি ভগৱানে এনেদৰে চবকে মিলালে হয় নালাগে নালাগে বোপাই বুজিছোঁ তোৰ যে ভঙা চিঙা বেপাৰী এনেকৈ লোহা পিতল তাম যেনেকৈ ওলমাই ৰাখিছ তোৰ দেহাটোত ধনীজাৰ চুলিডাল চোৱাচোন এই মাইকীজনী সেন্দুৰৰ ফুটাটো আছে যে তাতছেকৈ বেছি কালাৰ হয় মানে ৰঙা হয় তথা মূৰ্খ আগতে সেই জিভাৰ পৰা এই গজলটো এৰাই ল কেনেকৈ বুজিব তোৰ মাতে স্পষ্ট অহা নাই এইটো গুচাই লোৱা আগতে তাৰপিছতে তোৰ মাতো স্পষ্ট আহিব
জধা মূৰ্খ শব্দৰে নহয় বুকুৰ মাজত আলফুলে খাবতে চেডডালৰে বুজাব বিচাৰোঁ কিমান ভাল পাওঁ তোমাক মই হয় ময়ো খুটকা খাই তোক দুখান ভৰিৰ তলত মূৰটো সোমাই কিনে চেণ্ডেলেৰে কোবাই বুজাব বিচাৰোঁ খুটকা খাই তাৰ মূৰত পিকাবৰ কাৰণে জেগা নাই ক'ত মাৰিম তাক মই জধা মূৰ্খ বুজাবলৈ বহুত আছে কিন্তু বুজিবলৈহে কোনো নাই সেয়েহে হয় মাৰিবলৈও বহুত জেগা আছে কিন্তু তোক বুজাবই জেগা নাই বুজাব মানে তোক মাৰিবই জেগা নাই তোক কেনেকৈ মাৰিম মুখত চেণ্ডেল বুজিছা জলদি এক মানুহৰ ৰূপটো দি দিয়া ভগৱান ভগৱান মানুহৰ ৰূপটো দি দিয়া জলদি समझा हाँ नहीं तू समझा नहीं চকুত হৈ চোৱাটো বেলেগ কথা মাইনা মই তোমাক মোবাইলতে চাব পৰা নাই চকুত হৈ মই কেনেকৈ চাম তোমাক কোৱাচোন এই চোৱাৰে বাচ্চাবোৰ নাটক চোৱাচোন তোক যদি ওচৰত পালোঁ হয় না ভালতো মেকুৰী চলাই দিলোঁ হয় তোক কেনেকৈ বুজাম তোক পাকত জগা জহনি যোৱা গাইছ নতুন বছৰটো নতুনকৈ আহিছে কিন্তু কেলেণ্ডাৰখনেই সলনি হৈছে বাকী চব একে আছে কিন্তু যোনবিলাকে এনেকুৱা লিভাৰটো মানে জোকাৰি থাকে সিহঁতক ক'ব বিচাৰিছোঁ মই বাদ দিয়া এইবিলাক একো লাভ নাই কাৰণ লিভাৰটো পুৰণা হয় ভাই নতুনটো বছৰটো নতুন হয় কিন্তু বেলেগে নকৰিব এনেকুৱা মোৰ ফালৰ পৰা মানে এইটো কথাই ক'লোঁ আৰু মই বাইদেউসকল ভণ্টিসকল নাৰীসকল তোমালোকক ক'ব বিচাৰিছোঁ এনেকৈ সুৰাপান নকৰিবা কাৰণ ভাল নালাগে ন এনেকুৱা সুৰাপান কৰি কিনে যদি শিলত পৰি থাকা তো ভাল নালাগে দিয়াচোন সেইটোৱে আছিল ভিডিঅ' এইখিনিতে ভিডিঅ'টো এৰিলোঁ তো যদি চাই ভাল পালে এণ্ড দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ এৰিলোঁ বাই